ৰিল ভিডিঅ' বনোৱাৰ নামত এয়া আচলতে কি চলিছে অসমত উলমি উলমি থাকে দুই উঠতে হাঁহি জিলিকা জিলিকা তৰা মুকুতা আপোনাৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব চাওক এই প্ৰতিবেদন আচলতে হৈছে কি আমাৰ সমাজত ভাইৰেল হোৱাৰ কাৰণে সীমা পাৰ কৰি গৈছে একাংশ যুৱ প্ৰজন্মই উলমি উলমি থাকে দুই উঠতে হাঁহি জিলিকা জিলিকা তৰা ৰিল বনোৱাৰ নামত চলাই গৈছে নগ্নতাৰ মুকলি বেশা নিজৰ শৰীৰৰ গোপন অংগ প্ৰদৰ্শনত উঠি পৰি লাগিছে এইসকল যুৱতী ৰিল নহয় যেন যৌনতা প্ৰদৰ্শনৰ প্ৰতিযোগিতাহে মোৰে মৰমৰ জান বুলি কোনে মাতিব তুমি যদি এৰি কিয়নো আজিৰ সমাজত এইবোৰ নকৰিলে লাইক বা ফলো নহ'লে যেন অৰ্থহীন হৈ পৰে এইসকলৰ জীৱন তোমাতেই মৰম বোৰো তোমাতেই হৃদয়খনত